নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰো সকলোৱে ভালে আছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো পাব্লিকেশ্যন বোৰ্ড অসম ৰিক্ৰুটমেন্টৰ বিষয়ে, য'ত একাউণ্ট এছিষ্টেণ্টৰ পোষ্ট ওলাইছে আৰু পোষ্টটো আহিছে পাব্লিকেশ্যন বোৰ্ড অসমৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 39/2024 লৈকে। আৰু নেম অফ পোষ্ট ক'লো যেনেকে একাউণ্ট এছিষ্টেণ্টৰ পোষ্ট হয় আৰু নম্বৰ পোষ্ট এটা পোষ্ট আছে আৰু ৰিমুনাৰেশ্যন ইয়াতে দি আছে 25,000 per month কৈ পাব উইথ মিনিমাম 5% অফ এনুৱেল এনহেন্সমেন্ট অফ চেলাৰী। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চ বেকগ্ৰাউণ্ড লৈ, আৰু লগতে আপোনালোকে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব, আৰু লগতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ ফৰ্ম যিকোনো ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা, আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতে দি আছে মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট অথবা প্ৰাইভেট অৰ্গেনাইজেশ্যনত ইন দ্য ফিল্ড অফ একাউণ্টছৰ, এণ্ড she must have knowledge in Teleprime and Excel. CA inter will get 20 marks extra. মানে আপোনালোকৰ নলেজ থাকিব লাগিব কম্পিউটাৰ এণ্ড টেলিপ্ৰাইম এণ্ড এক্সেলৰ CA কাৰণে, যিটো ইণ্টাৰ যদি হয় আপোনালোকে তেনেহ'লে 20 মাৰ্কছ এক্সট্ৰা পাব আপোনালোকে। আৰু এজ লিমিট ইয়াতে দি আছে as on 1/1/2024 আপোনালোকৰ মেক্সিমাম এজ 40 years হ'ব লাগিব। লগতে ৰিলেক্সেশ্যন পাব, আপাৰ এজ shall be considered as per norms of আসাম গভৰ্ণমেণ্টৰ যিটো নৰ্মছ হয় এজ ৰিলেক্সেশ্যনৰ, এইটো নৰ্মছত আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে এপ্লিকেশ্যন ফি দি আছে, আপোনালোকে 300 এটা এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব, যিটো আপোনালোকে ডিপজিট কৰিব লাগিব ফেভাৰ অফ ছেক্ৰেটাৰী পাব্লিকেশ্যন বোৰ্ড অসম থ্ৰত ডিমাণ্ড ড্ৰাফ্ট অফ এনি নেশ্যনেলাইজ বেংক পেয়েবল এট গুৱাহাটী। যিকোনো নেশ্যনেলাইজ বেংকত আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট এটা পেমেণ্ট কৰিব লাগিব পাব্লিকেশ্যন বোৰ্ড অফ আসামৰ একাউণ্টত, যিটো গুৱাহাটীত আছে। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন এণ্ড আদাৰ নৰ্মছ দি আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গোটেইবোৰ ছেল্ফ এটেষ্টেড কপিজ, ডকুমেণ্টছৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফ্ৰম HSLC examination onwards and experience certificate and fees to the following address। আপোনালোকৰ 10ৰ পৰা যিমান কোৱালিফিকেশ্যন আছে গোটেইখিনি কোৱালিফিকেশ্যন লাগিব, আৰু লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। গোটেইবোৰ ছেল্ফ এটেষ্টেড কৰি আপোনালোকে ইয়াতে এড্ৰেছটো দি আছে, আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। ইয়াতে দি আছে ছেক্ৰেটাৰী পাব্লিকেশ্যন বোৰ্ড আসাম, বাবুল মৈদাম, গুৱাহাটী 21। আৰু ইয়াতে দি আছে এপ্লিকেশ্যনছ মাষ্ট বি ছাবমিটেড ইন দি ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যনছ। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব, যিটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা প্ৰিণ্ট আউট কৰি ফিল আপ কৰি ছাবমিটটো কৰি দিব পাৰিব। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।